वेलकम टू माय यूट्यूब चैनल बी के ब्लॉग्स। तो आज मैं ब्लॉग बनाना जा रही हूँ असमीज़ में, क्योंकि बहुत दिन हिंदी बोल दिया। कोई लोग कमेंट किया था असमीज़ में वीडियो बनाने के लिए, बोला भी था, सामने सामने भी बोला था। तो आज मैं ब्लॉग को असमीज़ में बनाने के लिए जा रही हूँ। आप लोगों का सपोर्ट चाहिए मेरे को। तो आज पहली बार असमीज़ में ब्लॉग बनाऊँगा, तो आप लोग देखिए कैसा लगता है मेरे असमीज़ का ब्लॉग्स। तो चलो यहाँ से वीडियो को तो ब्लॉग यार पर वीडियो तो आरम्भ करूँ। तो एতিয়াर পৰা হ'ব আজিৰ ভিডিঅ'টো অসমীয়া। তো বল তো বন্ধুসকলে এনেকুৱা ঠাই এখন লৈ আপোনালোকক লৈ গৈছোঁ না। এনেকুৱা আমাৰ মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বোধহয় এনেকুৱা ঠাই এইখিনি নায়েই বোধহয়, মোৰ অনুমান মতে আৰু কি। তো মই গৈছোঁ যে হনুমান মন্দিৰলৈ আপোনালোকক দেখুৱাবলৈ। হনুমান মন্দিৰ মানে আমাৰ এই কাকৈজানা গাঁৱৰ নেহাভৰীয়া পাৰাত মানে সুন্দৰ এটি মানে কি ক'ম আৰু মানে হনুমান মন্দিৰ মানে স্থাপিত কৰা হৈছে। তো সেইটোলৈকে আপোনালোকক লৈ গৈ আছোঁ ব্লগ। তো যদি কাৰোবাৰ মানে প্ৰব্লেম থাকে হনুমান মন্দিৰত মানে কিবা অলপ মানে কৰিবৰ কাৰণে, হনুমান মন্দিৰত কিবা প্ৰসাদ পানী দিবৰ কাৰণে, তো সেইকাৰণে আপোনালোকক মই এই ঠাইডোখৰলৈ লৈ গৈ আছোঁ। তো আপোনালোকে মানে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ চাই থাকক আৰু অলপমান বৰিং পাব। অলপমান পিছতে আমি গৈ পাম হনুমান মন্দিৰলৈ। তো আপোনালোকক সেই হনুমান মন্দিৰ ক'ত আছে, কি ঠাইত মানে কেনেকৈ মানে কি চব জনাব চেষ্টা কৰিম। তো অকল পালেও আৰু আমি অলপ দূৰ গৈ সেইটো চাওক, এইটো এইবাৰ এখন গছৰণীয়া পথাৰ হয়, আৰু সেইটোৱে হৈছে আমাৰ হনুমান মন্দিৰ। অলপমান কেমেৰাটো বেয়া মোৰ, আৰু এতিয়া মই তাত গৈ আছোঁ, আপোনালোকক তাত গৈ লগ পাই আছোঁ দেই। তো বলক আমি ভিডিঅ'টো চাই থাকোঁ ন। তো ফ্ৰেণ্ড আহি পালোঁ ইয়াতে মন্দিৰে পিছপানে অকণমান এইফালে মন্দিৰটো আহিলোঁ, আৰু এতিয়া মই ভৰি হাত ধুই ল'ম একেবাৰে হেৰি মন্দিৰত দৰ্শন কৰাৰ কাৰণে। তো ইয়াতে ভৰি হাত ধুই কিনি এতিয়া মন্দিৰ দৰ্শন কৰি আপোনালোকক দেখুৱাই আছোঁ। তো চাই দিয়ক ভিডিঅ'টো মোৰ এণ্টলৈকে। ভৰি হাত ধুই লওঁ, তাৰপিছত মন্দিৰ এতিয়া দৰ্শন কৰিম। ভৰি হাত ধুই লওঁ ন। তো এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ, আৰু এয়া কুলিপ কি নাম আছিল চেনেলটোৰ নাম? অসমীয়া ব্লগ। আচ্ছা, তেওঁ আৰু মই গৈ আছোঁ। এতিয়া আমি দৰ্শন কৰিম এতিয়া মন্দিৰটো। ইয়াৰ নাম হৈ আছে ইয়াতে। তো এতিয়া মই মন্দিৰ দৰ্শন কৰিম, আপোনালোকে মোৰ লগতে কৰক, মনত মানে ভক্তিভাৱ লৈ আৰু। হৈ গ'ল ইয়াৰ পিছতে মন্দিৰ, আৰু এইফালে নাম ধৰি আছে নামতীসকলে। এতিয়া এতিয়া মই আছোঁ গিম্বল লৈ। অ' মাই গড, আছে মোৰ লগত নাম ধৰি আছে ইয়াতে। এতিয়া এতিয়া গিম্বলেৰে ভিডিঅ' বনাই আছোঁ। কিয় মানে এটা ইম্পৰ্টেণ্ট শ্বটৰ কাৰণে ল'ব লগা হ'ল। কিবা ক'বা মোক চেনেলটো অলপ কিবা এটা কৈ দিয়া। মানে ইয়াৰ এটা চেনেল আছে, মোৰ আছে, এইটো মোৰে চেনেল। সাবস্ক্রাইব করে দিব, শেয়ার কৰিব, কমেন্ট কৰিব, সব কৰি দিব, আৰু যি মন যায় তাক কৰি দিব, কিন্তু ডিসলাইক নকৰিব দেই। আৰু মোৰো এটা চেনেল আছে, সেইটো ডেসক্ৰিপচনত লিংকটো থাকিব, মই ডিসলাইক কৰি দিব। ইয়াৰ চেনেলটো আনসাবস্ক্ৰাইব কৰি দিব। যদি কিবা কোনোবা কাৰণত সাবস্ক্ৰাইব কৰিছে, আনসাবস্ক্ৰাইব মানে আনসাবস্ক্ৰাইব কৰি দিব একেবাৰে। তো চাই দিয়ক ভিডিঅ'টো কণ্টিনিউ।
শ্বট কমপ্লিট হৈ গ'ল এতিয়া এতিয়া মানে ডাঙৰ ডাঙৰ মানুহ আহিছে তেওঁলোকক মানে কিবা এটা প্ৰগ্ৰাম আছে ইয়াতে সৰু সুৰা আৰু এই ঠাইখিনিৰ নাম হ'ল আমাৰ কাকনীয়া নয়াভৰিয়াৰ পৰা আৰু ইয়াত মানে নতুনকৈ ষ্টাৰ্ট কৰা হৈছে হনুমান মন্দিৰ তো আপোনালোকৰ যদি কিবা অসুবিধা আছে মানে হনুমান মন্দিৰ কিবা পানী দিব লগা আছে আহিব পাৰে আপোনালোকক কিবা মানে ইয়াৰ বিষয়ে কিবা জানকাৰী লাগে তেনেহ'লে আপুনি ইনষ্টাগ্ৰামৰ আইডি আহি আছে এয়া 140 তো ফ'ল' কৰি ল'ব পাৰে ইনষ্টাগ্ৰাম মেছেজ কৰিব পাৰে তো কি আৰু সেইটো অলপমান কিছু কাম বাকী আছে তো মন্দিৰৰ পৰা ওলাই আপোনালোকে এয়া এইখন পাহাৰৰ কাষত এটা সৰু বহুত ধুনীয়া নিজৰা এটা আছে এয়া চাবৰ পৰা এইখন এখন নাৰ্চাৰী হয় আৰু এই ৰাস্তাটোৰে গৈ সেই নিজৰাটো পাম আৰু আপোনালোকে ইয়াত আহিলে এই নিজৰাটো মানে সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু পাহাৰৰ মাজত চাৰিওফালে ধুনীয়া ধুনীয়া ঠাই আছে মানে কিছুমান চাব লগা এয়া এইবোৰ সকলোবোৰ চাওক আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিলোঁ আৰু এয়া চাওক বহুত ধুনীয়া আপোনালোকে আহিলে গম পাব আহক এবাৰ মানে এই ঠাইলৈ আহক এবাৰ বাৰু গাইজ মই মন্দিৰত প্ৰকাশ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মানে ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিয়া আছিলে এইটো আহি গ'ল এইটো পিক আপ কৰিবলৈ গ'লোঁ সেইকাৰণে মই প্ৰকাশ কৰা নহ'ল আৰু এতিয়া অলপমান ধৰি গাইজ মানে ৰান কৰিবলৈ গৈ আছোঁ মানে দেহাটো একেবাৰে হেৰি হৈ গৈছে ন এলেহুৱা হৈ গৈছে সেইকাৰণে গাইজ এতিয়া মই অলপমান ৰানিঙত গৈ আছোঁ তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি কি যি কৰিব মন আছে তাক কৰি দিয়ক আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক গাইজ এইখিনি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নেক্সট আহি আছে হিন্দীত ব্লগ এতিয়া এটা ধামাকা ৰাইড কৰিম বুলি ভাবিছোঁ গাইজ যদি সক্ষম হয় তেতিয়া ৰাইড কৰিম তো আপোনালোকে কমেণ্ট কৰক যদি ৰাইড লাগে গাইজ মই এটা চাইকেল ৰাইড কৰিম বুলি ভাবিছোঁ তো আজিলৈ বাই বাই তো বাই আৰু কি বাই বাই বাই